Hello students, welcome to my class. আজি exercise 4.1 ৰ প্ৰশ্ন চাম। এটা সংখ্যাৰ ছয়গুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যায়। এতিয়া আমাক সমীকৰণত প্ৰকাশ কৰিবলৈ কৈছে, গতিকে আমি সংখ্যাটো ল'ম x, ছগুণৰ লগত 6x + 5 = 35। নেক্সট এটা সংখ্যাৰ x চতুৰ্থাংশ 9 ৰ সমান ধৰা হ'ল সংখ্যাটো, আকৌ ধৰিম কি x। এতিয়া x চতুৰ্থাংশ মানে কি 4/1 অংশ নহয় জানো, 4/1 কাৰ হ'ব xৰ ইকুৱেল টু কিমান কৈছে 9 ইমপ্লাইজ। এতিয়া চাবা x/4 আছিলে, আমি 4টো ৰাইট চাইডে লৈ যাম, কি হ'ব 4 × 9 মানে 36। গতিকে আমি সমীকৰণটো পাই গ'লোঁ, কি পালোঁ x = 36। নেক্সট ৰোমান 3 আছিলে, এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 বেছি। এটা সংখ্যাৰ 5 গুণ মানে কি, ধৰা হ'ল সংখ্যাটো x, ধৰা সংখ্যাটো তোমালোকে y ও ল'ব পাৰা বা p m যিকোনো তোমালোকে লেটাৰ ল'ব পাৰা, মই x লৈছোঁ। ধৰা হ'ল সংখ্যাটো x। এতিয়া এটা সংখ্যাৰ 5 গুণ মানে কি হ'ব 5x, 5 × x 5 গুণ বুলি ক'লে যিকোনো সংখ্যাৰ 5 গুণ মানে 5ৰে পূৰণ কৰিব লাগে আমি। 5x কাৰ সমান কৈছে 20তকৈ 5 বেছি মানে 20 + 5 ইমপ্লাইজ কি হ'ব 5x = তেতিয়াহ'লে হ'ব 25 হয় ইমপ্লাইজ। এতিয়া চোৱা x = আমি কি লিখিব পাৰিম, 5টো আমি যদি ৰাইট চাইডে লৈ যাওঁ কি হ'ব 25ৰ তলত হ'ব, মানে 25 ÷ 5 হ'ব, যিহেতু xৰ লগত পূৰণ হৈ আছিলে। গতিকে আমাৰ কিমান পালোঁ আমি x = 5। এতিয়া তোমালোকে লিখিব পাৰিবা x = 5। এইটো এটা সমীকৰণ হৈ গ'ল, বা তোমালোকে এইটো x - 5 = 0 লিখিব পাৰিবা। নেক্সট চাম আমি 10 পাবলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰা। 10 পাবলৈ তাৰমানে আমাৰ এনচাৰটো দিয়া আছে 10। 10টো কেনেকৈ পাম আমি, এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰিলে, মানে ধৰা হ'ল সংখ্যাটো x, তেতিয়া তাৰ 7 গুণৰ লগত মানে কিমান হ'ব 7 × x + 3 = 10। 7 × x + 3 = হ'ব 10। এতিয়া চাবা এইটো এনেকৈও ৰাখিব পাৰা, বা তোমালোকে কি কৰিব পাৰা 3টো ৰাইট চাইডে লৈ গ'লে আমি কি হ'ব 7x = 7 পাম, বা x = 1। এটা সংখ্যাৰ 1/5 পৰা 4 বিয়োগ কৰিলে 2 পোৱা যায়। ধৰা হ'ল সংখ্যাটো 1/5 মানে 5/1 xৰ, তাৰ পৰা 4 বিয়োগ কৰা, 4 বিয়োগ কৰিলে আমি কিমান পাম কৈছে 2 হ'ল। তেতিয়াহ'লে আমি এইটো কি লিখিব পাৰিম x/5, আমি 5টো এলচিয়াম ল'ম, x - 5 × 4 কৰিব লাগিব 20 = 2 ইমপ্লাইজ কি লিখিব পাৰিম x - 20 = 10, 5 × 2 10 ইমপ্লাইজ x = 10 + 20 লিখিব পাৰোঁ = 30 হ'ল। কি লিখিব পাৰিম তেতিয়াহ'লে x = 30 বা x - 30 = 0। নেক্সট আমি 6টো চাম। pৰ 4 গুণ 20ৰ সমান। p দিয়া আছে, আমি আগত x লৈ আছিলোঁ, এবাৰ p দিয়া আছে। pৰ 4 গুণ মানে 4 × p, 4p = কৈছে 20 হয় ইমপ্লাইজ আমি কি লিখিব পাৰোঁ তেতিয়াহ'লে pটো লগত 4 পূৰণ হৈ আছে, গতিকে 20/4 হ'ব। 20/4 = কি হ'ব 20ক যদি 4ৰে ডিভাইড কৰা 5 ইমপ্লাইজ p = 5। ইয়াতো ৰাখিব পাৰা বা লিখিব পাৰা p - 5 = 0 হ'ল। নেক্সট আমি যাম 7। এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে 2 হয়। ধৰা হ'ল সংখ্যাটো x, তাৰ 3 গুণৰ পৰা মানে 3x - 1 কৰিলে কিমান পায় 2 পায়। সেইটো এটা সমীকৰণ। 40 পাবলৈ এটা সংখ্যাক 10ৰে হৰণ কৰি 10 বিয়োগ কৰা। ধৰা হ'ল সংখ্যাটো x, তাক কিহেৰে হৰণ কৰিবলৈ কৈছে 10ৰে,
আকৌ 10 বিয়োগ কৰিবলৈ কৈছে, তেতিয়া আমি কিমান পাম 40। তাৰমানে x মাইনাছ 100 10 × 10 100 হয় ইকুৱেল টু 400। 100টো সিফালে লৈ গ'লোঁ, কিমান হ'ল x ইকুৱেল টু 400 + 100 500। আমি আকৌ লেফ্ট ছাইডে লৈ আহিব। থেংক ইউ।